Welcome to my YouTube channel. So আজি মই আপোনালোকক জনাব বিচাৰিছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশনৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো কেই তাৰিখে মুকলি কৰি দিয়া হ'ব। সো ৰেনু স্পিগয়ে নিজ মুখেৰে কৈছে যে এই ৰিজাল্টটো মানে কেতিয়া ঘোষণা কৰা হ'ব। সো আপোনালোকক মই এটা ভিডিও ক্লিপ দিম, আপোনালোকে নিজেই গৈ চেক কৰিব পাৰিব। সো আপোনালোকে যেটো পৰ্টেলত চাই আছে যে যিকোনো ওয়েবসাইটত আপোনালোকে চাই আছে যে ৰিজাল্টটো অমুক তাৰিখে দিব বা এইটো ডেটত ফিক্স হ'ব বুলি বহুতে ভিডিও বনাই আছে। সো মই আপোনালোকক জনাব বিচাৰিছো যিবিলাক ওয়েবসাইট এতিয়া মুকলি কৰি দিয়া হৈছে বা মুকলি কৰিছে মানে এইবিলাক ফ্ৰড হয়। ঠিক আছে, ফ্ৰড হয় মানে এইবিলাকত মানে ভুল তথ্য দিয়া আছে। সো আপোনালোকে শিক্ষা.com আপোনালোকে গৈ চালেও গম পাব যে তাত কিছুদিনৰ আগতে মানে 31 এপ্ৰিলত ৰিজাল্টটো দিয়া হ'ব বুলি ঘোষণা কৰিছিলে, কিন্তু ইয়াৰ পিছতে আকৌ কেনসেল কৰি আকৌ মেৰ 5 তাৰিখে মানে ডিক্লেয়াৰ কৰি দিছে। কিন্তু এনেকুৱা নহয় যে এই তাৰিখত মানে ৰিজাল্টটো দিব বুলি। সো ৰেনু স্পিগয়ে মানে কৈছে যে এই মে মাহৰ প্ৰথম সপ্তাহত মানে আপোনালোকৰ যেটো হায়াৰ সেকেন্ডাৰী এডুকেশনৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো মানে মুকলি কৰি দিয়া হ'ব। সো এই প্ৰথম সপ্তাহৰ আজি 2 তাৰিখ, এতিয়া আকৌ আৰু 6 দিন আছে। 6 দিনৰ পিছত আপোনালোকৰ যেটো ৰিজাল্ট হয় তেতিয়াহে আপোনালোকৰ ডেটটো ডিক্লেয়াৰ হ'ব। সো এতিয়ালৈকে যিমান ওয়েবসাইটত ডেট ডিক্লেয়াৰ বুলি দেখুৱাই আছে সেইবিলাক ফ্ৰড হয়। ঠিক আছে, সো আপোনালোকে বিশ্বাস নকৰিব। যদি যেটি হায়াৰ সেকেন্ডাৰী যেটো ৰিজাল্ট হয় ৰিজাল্ট দিয়াৰ আগতে মানে মিডিয়াই মানে প্ৰচাৰ কৰিব। ঠিক আছে, নিউজ বিলাকত প্ৰচাৰ হ'ব। সো আপোনালোকে মানে যধে মধে ভিডিও বিলাক প্লে নকৰি মানে আপোনালোকে নিউজত গৈ চেক কৰিলে পাব। আৰু আপোনালোকে ৰেনু স্পিগৰ যেটো টুইটাৰ একাউণ্ট হয় সেই একাউণ্টত গ'লেও আপোনালোকে হয়তো জানিব পাৰিব। সো মই আপোনালোকক জনাব বিচাৰিছো যেটো ৰেনু স্পিগৰ যেটো ভিডিও ক্লিপ হয় সেইটো মই আপোনালোকক লগাই দিম। ঠিক আছে, এইটো আপোনালোকে চাব। ঠিক আছে, সো আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেন্ট কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।